मुबारक हो तुमको ये शादी तुम्हारी। नमस्कार बंधुসকল সকলোকে মোৰ ওম মস্তি মজাৰ চেনেললৈ স্বাগতম জনাইছো। লগতে মই এটা নতুন ভিডিঅ' হৈতে মই নীলিম জ্যোতি। যোৱাকালি সংঘটিত এটা ঘটনাৰ ফলস্বৰূপে মই আজি এই ভিডিঅ'টো বনাবলৈ মই বাধ্য হৈছো। যোৱাকালি ঘটনাটো আছিল যে এখন গাঁৱৰ এজন ব্যক্তি বৰ্তমান সময়লৈকে তেখেতে কৰোনা ভাইৰাছ কি কৰোনা ভাইৰাছৰ সম্পৰ্কে অকণো জ্ঞান নাই বা জ্ঞাত নহয় আৰু তেখেতে সজাগতা নহয়। গতিকে তেখেতৰ নিচিনা আৰু বহু ব্যক্তি আছে যিসকল ব্যক্তি বৰ্তমান সময়তো এই কৰোনা ভাইৰাছৰ সম্পৰ্কত সজাগ নহয় বা সচেতন নহয়। তেনে লোকক এই সজাগ বা সচেতনতাৰ কাৰণে মই আজি এই ভিডিঅ'টো মই বনাবলৈ বাধ্য হৈছোঁ বা এই ভিডিঅ'টো মই বনাইছোঁ। সেইসকল লোকক যিসকল লোক এতিয়াও বৰ্তমান সময়ত তেওঁলোকে কৰোনা ভাইৰাছ কি কৰোনা ভাইৰাছৰ এই ল'বলগীয়া নিয়ম বা সাৱধানতা সম্পৰ্কে নাজানে, এইখিনি জনাবৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ। প্ৰথমতে হৈছে কৰোনা ভাইৰাছ কি, দ্বিতীয়তে হৈছে কৰোনা ভাইৰাছৰ লক্ষণসমূহ, তৃতীয়তে হৈছে কৰোনা ভাইৰাছ নহ'বৰ কাৰণে আমি কেনেকুৱা ধৰণৰ সাৱধানতা বা প্ৰচেষ্টা গ্ৰহণ কৰিব লাগে, আৰু চতুৰ্থতে হৈছে যে যদি কৰোনা ভাইৰাছ হয় তেতিয়া আমি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা কেনেকুৱা ধৰণৰ ব্যৱস্থা হাতত ল'ব লাগে, সেই সম্পৰ্কে মই আজি এই ভিডিঅ'ৰ যোগেদি মই জনাম। লগতে সকলো ব্যক্তিকে সজাগ কৰাৰ উদ্দেশ্যেও আজি এই ভিডিঅ'টো মই বনাইছোঁ। প্ৰথমতে মই ক'ব বিচাৰিছোঁ এই কৰোনা ভাইৰাছ আচলতে কি। কৰোনা ভাইৰাছ হৈছে এটা সংক্ৰমিত ৰোগ। ই এজন দেশৰ পৰা আন এজন দেশলৈ বিয়পা ৰোগ। এই ৰোগত বৰ্তমান সময়লৈকে প্ৰায় বহু লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু বহু লোক ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে। গতিকে কৰোনা ভাইৰাছ আমাৰ এজন দেশৰ পৰা আন এজন দেশলৈ কেনেকৈ বিয়পে ইয়াৰ কিছুমান মাধ্যম আছে আৰু মাধ্যমৰ যোগেদিহে এই কৰোনা ভাইৰাছ বিয়পে। কৰোনা ভাইৰাছ নিজে নহয়, যিহেতু বৰ্তমান সমগ্ৰ বিশ্বতে ই বৰ্তমান সময়ত এক মহামাৰীৰ ৰূপ লৈছে। এই মহামাৰীৰ সময়ত আমি সকলোৱে নিজে সজাগতা হ'ব লাগিব যাতে এই ভাইৰাছটো ইজনৰ পৰা ইজনলৈ বিয়পি নপৰে, তথা আমাৰ নিজৰ লগতে আনকো আমি সুস্থ কৰি ৰাখিব লাগিব। কৰোনা ভাইৰাছৰ পৰা আঁতৰ ৰখা ব্যৱস্থা আমি কৰিব লাগিব। গতিকে এই কৰোনা ভাইৰাছটো ইজনৰ পৰা ইজনলৈ কেনেকৈ যায় বা কেনেকৈ বিয়পে ইয়াৰ কিছুমান মাধ্যম আছে। সেই মাধ্যমবিলাক হৈছে এনেধৰণৰ হৈছে, প্ৰথমতে আমি ক'ব পাৰোঁ যে ই হৈছে কাহ মাৰিলে, কাহ মৰাৰ ফলস্বৰূপে ওচৰত থকা যিজন ব্যক্তি এই কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে সেইজন ব্যক্তিয়ে যদি কাহ মাৰে তেতিয়াহ'লে ওচৰত থকা আন ব্যক্তিৰ গাটো সেই কৰোনা ভাইৰাছটো লম্ভিব পাৰে। দ্বিতীয়তে তেখেতে হাঁচি মৰা থু কেকেৰা পেলোৱাৰ ফলস্বৰূপেও আন ব্যক্তিলৈ বিয়পি পৰিব পাৰে। ইয়াৰ উপৰিও আমি যদি কাৰোবাক স্পৰ্শ কৰোঁ বা টাচ কৰাৰ ফলস্বৰূপেও এই কৰোনা ভাইৰাছ বিয়পিব পাৰে। গতিকে বৰ্তমান সময়ত আমাৰ অসমত এতিয়ালৈকে তথ্য অনুসৰি এজনো কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা নাই বুলি আমি জানিব পাৰিছোঁ। আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়লৈকে অতিক্ৰমেও 110 জনৰ ওপৰত এই ৰোগত আক্ৰান্ত হৈছে বুলি আমি ইতিমধ্যে গম পাইছোঁ বা খবৰ পাইছোঁ। এতিয়া কথা হ'ল আমি যদি সজাগ হওঁ সেই ভাইৰাছটো আমাৰ পৰা বা সেইসকল লোকৰ পৰা আন লোকলৈ বিয়পিব নোৱাৰিব। আমি সকলোৱে সজাগ হ'ব লাগে বৰ্তমান সময়ত যাতে আমাৰ এই কৰোনা ভাইৰাছটো এজনৰ পৰা আন এজনলৈ বিয়পিব নোৱাৰে। গতিকে এই ক্ষেত্ৰত আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব, নিজৰ লগতে আনকো ওচৰ চুবুৰীয়া কাষৰ ব্যক্তিসকলকো সজাগ কৰিব লাগিব। গতিকে আপোনালোকে দেৰি নকৰি আপোনালোকৰ ওচৰ চুবুৰীয়া সকলোকে সজাগ কৰক যে আৰু এই কৰোনা ভাইৰাছৰ সম্পৰ্কে অলপ হ'লেও তেখেতসকলক জ্ঞান দিয়ক বা এই বিষয়ে অলপ হ'লেও জনাওক এই কৰোনা ভাইৰাছ কি, গতিকে কৰোনা ভাইৰাছ কেনেকৈ বিয়পিব পাৰে। আৰু এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ কৰোনা ভাইৰাছৰ কিছুমান লক্ষণ আছে। এই লক্ষণবোৰ যদি আপোনালোকে দেখা পায় তেতিয়াহ'লে অতি সোনকালে হস্পিটেল যোৱাৰ তথা ডক্টৰৰ লগত পৰামৰ্শ কৰাৰ ব্যৱস্থা কৰাটো মই প্ৰয়োজনীয় বুলি ভাবোঁ। কৰোনা ভাইৰাছৰ কিছুমান লক্ষণ আছে। লক্ষণবোৰ এনেকুৱা হ'ব পাৰে, হাঁচি মৰা, সঘনাই যদি হাঁচি মাৰি থাকে বা কাহ মাৰি থাকে
বা চৰ্দি জ্বৰ যদি বহুদিন ধৰি চৰ্দি জ্বৰ হাঁচি মৰা কাহ আদি হৈ থাকে তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে ডক্তৰৰ ওচৰত যোৱাটো বাঞ্ছনীয় আৰু ডক্তৰৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰাটো বাঞ্ছনীয় বুলি মই ভাবোঁ আৰু এইখিনি আপোনালোকে কৰক এনেধৰণৰ যদি আপোনালোক সজাগ হয় তেনেহ'লে আমি কৰোনা ভাইৰাছৰ পৰা আমি দূৰত থাকিম বুলি আশা কৰিব পাৰিম এতিয়া কৰোনা ভাইৰাছৰ লক্ষণবিলাক ইতিমধ্যে মই ক'লোঁ এতিয়া এই কৰোনা ভাইৰাছৰ কাৰণে আমি কেনেকুৱা ধৰণৰ সজাগতা হ'ব লাগিব নিজৰ লগতে আনকো কেনেধৰণৰ সজাগতা কৰিব লাগিব এই সম্পৰ্কে মই আপোনালোকক কেইটামান নিয়ম আপোনালোকক কৈ যাম আৰু আপোনালোকে সেই নিয়মবিলাক নিজৰ লগতে আনকো মানিবলৈ ক'ব বা আনকো মানি চলিবলৈ ক'ব আৰু আনেও যাতে বেলেগক আকৌ তেনেকৈ বেলেগকো কয় সেইখিনি কথা আপোনালোকে গুৰুত্ব দিব প্ৰথমে আমি নিজকে পৰিষ্কাৰ কৰি ৰাখিব লাগিব প্ৰথম নিয়মটো হৈছে যে আমি নিজকে পৰিষ্কাৰ কৰি ৰাখিব লাগিব আমি নিজকে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগিব 2 নম্বৰ ষ্টেপটো আমাৰ হাত দুখন ধুনীয়াকৈ ধুব লাগিব আৰু এই ধুওঁতে ইয়াৰ কিছুমান ষ্টেপ আছে হাত ধোৱাৰ কিছুমান ষ্টেপ আছে এই ষ্টেপকেইটা মই এটা এটাকৈ দেখাই যাম ইয়াৰ 4-5টামান ষ্টেপ আছে বা ষ্ট'ৰ আছে আমি হাতটো যেনেকৈ তেনেকৈ ধুলে আমাৰ হাত ধোৱা নবজায় হাতটো ধোৱাৰ কিছুমান নিয়ম আছে আৰু সেই নিয়ম মতে হাতটো ধুব লাগিব হাতকেইখন ধুব লাগিব আৰু আমি যদি এই নিয়ম পালন কৰোঁ তেনেহ'লে আমি এই ভাইৰাছ আক্ৰান্তৰ পৰা আমি ৰক্ষা পাব পাম বুলি ক'ব পাৰিম এতিয়া হাত দুখন ধোৱাৰ নিয়মখিনি মই এটা এটাকৈ দেখাই যাম আপোনালোকে এই নিয়মখিনি পালন কৰিব প্ৰথম অৱস্থাত হাতত চাবোন বা শ্বেম্পুৰ যিকোনো ল'ব পাৰে শ্বেম্পু লোৱাৰ পিছত আমি যেতিয়া হাতত শ্বেম্পুৰ বা চাবোন মৰাৰ পিছত আমি এনেকৈ কৰিব লাগিব এইটো প্ৰথমতে আমি এনেকৈ কৰিব লাগিব এনেকৈ কৰাৰ পাছত আমি চাবোন বা শ্বেম্পু দি আমি হাতটো এনেকৈ কৰাৰ পাছত 2 নম্বৰ ষ্টেপত আমি এখন হাতৰ ওপৰত এখন হাত আমি এনেকৈ দিব লাগিব এইটো 2 নম্বৰ ষ্টেপ এনেকৈ দিব লাগিব আকৌ এখন হাতৰ ওপৰত এখন হাত আমি এনেকৈ দিব লাগিব এইটো 2 নম্বৰ ষ্টেপ ইয়াৰ পিছত 3 নম্বৰ ষ্টেপটো হৈছে আমাৰ নখ আছে এই নখখিনি আমি হাতৰ তলত এনেকৈ ঘঁহিব লাগিব এখন হাতৰ ওপৰত ঠিক একেদৰে এখন হাতৰ নখখিনি এখন হাতৰ তলত আমি এনেকৈ ঘঁহিব লাগিব এইটো হৈছে 3 নম্বৰ ষ্টেপ আৰু 4 নম্বৰ ষ্টেপটো হৈছে আমি বুঢ়া আঙুলি আছে বুঢ়া আঙুলিটো এনেকৈ ধুব লাগিব এনেকৈ ধুব লাগিব আৰু প্ৰতিটো আঙুলি আমি এনেকৈ ধুব লাগিব এইটো হৈছে 4 নম্বৰ ষ্টেপ আমি এনেকৈ প্ৰতিটো আঙুলি এনেকৈ ধুব লাগিব আৰু 5 নম্বৰ ষ্টেপটো হৈছে আমি এইখিনিলৈকে এনেকৈ ধুব লাগিব 5 নম্বৰ ষ্টেপ এইখিনিলৈকে তাৰপিছত পানীত ধুব লাগিব পানী দি ধুলে হয় এই 5টা ষ্টেপ আপোনালোকে এই নিয়ম পালন কৰক হাত ধোৱা নিয়মটো যিহেতু আমি যিকোনো বস্তু হাতেৰে খাওঁ গতিকে আমাৰ হাতত যিকোনো বীজাণু থাকিব পাৰে কেৱল যে কৰোনা ভাইৰাছৰ কাৰণে যে হাতকেইখন যে চাবোনে ধুব লাগে এনে নহয় যিকোনো বীজাণুৰ কাৰণে আমি এই হাত দুখন ধোৱাটো আমাৰ বাঞ্ছনীয় আৰু হাতটো এনেকৈ ধুব লাগে মই যিকেইটা নিয়ম দেখাই দিলোঁ এই নিয়ম অনুসৰিহে আমি এই নিয়ম পালন কৰি আমি হাত দুখন ধুলে আমি যদি হাত দুখন ধুওঁ তেনেহ'লে আমি যিকোনো ভাইৰাছৰ পৰা মুক্ত বুলি আমি নিজকে ক'ব পৰা যাব এতিয়া কথা হ'ল ইয়াৰ পিছতে আমি নিয়মটো হৈছে আমাৰ লেতেৰা হাতে কেতিয়াও আমাৰ চকু নাক মুখত আমি টাচ কৰিব নালাগে বা স্পৰ্শ কৰিব নালাগে আৰু 4 নম্বৰ নিয়মটো হৈছে যিসকল লোক এই কৰোনা ভাইৰাছতে আক্ৰান্ত হৈছে সেইসকল লোকৰ পৰা সদায় দূৰত থাকিব লাগে আৰু 5 নম্বৰ নিয়মটো ক'ব বিচাৰিছোঁ আমি যিসকল লোকৰ চৰ্দি জ্বৰ কাহ হৈ আছে এইসকল লোক অতি শীঘ্ৰে ডক্তৰৰ ওচৰত যাব লাগে আৰু ডক্তৰৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰিব লাগে ইয়াৰ উপৰিও এই মুহূৰ্তত এইকেইদিন অৰ্থাৎ গৰম দিন অহাৰ আগমুহূৰ্তলৈকে এইকেইদিন পাৰিলে দূৰ ভ্ৰমণৰ পৰা বিৰত থাকিব লাগে তাৰ উপৰিও
আৰু বহুতো নিয়ম আছে সেই নিয়মবিলাক আমি মানি চলিব লাগে আমাৰ যিকোনো এটা বেমাৰ 4টা ষ্টেজ থাকে আৰু সেই 4টা ষ্টেজৰ ভিতৰত প্ৰথম ষ্টেজটো হৈছে যে বেমাৰটো য'ত উৎপত্তি হৈছে সেইটো প্ৰথম ষ্টেজ বুলি কোৱা হয় আৰু 2 নম্বৰ ষ্টেজ হৈছে যেতিয়া বেমাৰটো উৎপত্তি স্থানৰ পৰা বেলেগ এটা স্থানলৈ যাব সেইটো 2 নম্বৰ ষ্টেজ বুলি কোৱা হয় যিটো বৰ্তমান আমাৰ ভাৰতবৰ্ষ 2 নম্বৰ ষ্টেজত আছে এই কৰোনা ভাইৰাছৰ আৰু 3 নম্বৰ ষ্টেজটো হৈছে যে সেই বিয়পা দেশখন বা ঠাইডোখৰ তাৰ চাৰিওফালে যেতিয়া যাব ই তাক তৃতীয় ষ্টেজ বা থাৰ্ড ষ্টেজ বুলি কোৱা হয় আৰু আমাৰ ভাৰতবৰ্ষ লাহে লাহে এই 3 নম্বৰ ষ্টেজলৈ গতি কৰি আছে আৰু ইয়াৰ যিটো 4 বা 4 নম্বৰ ষ্টেজ এই 4 নম্বৰ ষ্টেজটো হৈছে গোটেই বিশ্বতে বা সকলো ঠাইতে এই ৰোগতে আক্ৰান্ত হ'ব আৰু এই ৰোগত আক্ৰান্ত হোৱা ব্যক্তি মৃত্যু মুখত পৰিব যাক এক মহামাৰী ৰোগ হিচাপে পৰিগণিত কৰা হয় গতিকে এই 4টা ষ্টেজ যিকোনো বেমাৰ এই 4টা ষ্টেজ থাকে এই 4টা ষ্টেজৰ বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষ 2 নম্বৰ ষ্টেজত আছে আৰু সেয়েহে আমাৰ ভাৰত চৰকাৰ লগতে অসম চৰকাৰেও যাতে ভাৰতবৰ্ষ 3 নম্বৰ ষ্টেজলৈ গতি নকৰে তাৰ কাৰণে কেইবাদিনো বন্ধৰ ঘোষণা কৰিছে গতিকে আমি আমাৰ সকলো ৰাইজ বা সকলো মানুহে এই বন্ধবিলাক আমি পালন কৰিব লাগে আৰু সমাগম ঠাইলৈ আমি যাব নালাগে যিহেতু কৰোনা ভাইৰাছ হৈছে এক সংক্ৰমিত বা বিয়পা ৰোগ এজন ব্যক্তি এই ৰোগত আক্ৰান্ত হ'লে সেইজন ব্যক্তিৰ পৰা চাৰিওদিশে বিয়পিব পাৰে সেইকাৰণে আমি এই ভ্ৰমণ বা সমাগম ঠাইলৈ আমি যোৱাৰ পৰা বিৰত থাকিব লাগে যদি কোনোবা এজন ব্যক্তি মই ইতিমধ্যে ক'লোঁ যে এইখিনি নিয়ম আমি পালন কৰিলে আমাৰ এইখিনি নিয়ম পালন কৰিব লাগে আৰু এনেধৰণৰ সজাগতা হ'ব লাগে নিজৰ লগতে আনকো সজাগতা কৰিব লাগে এতিয়া কথা হ'ল যদি কোনোবা এজন ব্যক্তি এই ৰোগত আক্ৰান্ত হয় তেতিয়াহ'লে আমি কি কৰিব লাগে আমি কি কৰা উচিত বা কেনেধৰণৰ ব্যৱস্থা ল'ব লাগে এই সম্পৰ্কে মই আপোনালোকক জনাম প্ৰথমতে যিজন ব্যক্তি আক্ৰান্ত হৈছে তেওঁ সদায় গৰম পানী খাব লাগে প্ৰতিটো মুহূৰ্ততে তেখেতে গৰম পানী খাব লাগে আৰু ৰাতিপুৱা শুই উঠি তেখেতে গৰম পানীয়ে ডিঙিটো আমাক কুলকুলাব লাগে যিহেতু বিভিন্ন তথ্য অনুসৰি এই কৰোনা ভাইৰাছটো প্ৰথম অৱস্থাত আমাৰ ডিঙিত থাকে যদি আমি ডিঙিৰ পৰা কেনেবাকৈ যদি আমি বাহিৰলৈ উলিয়াই দিব পাৰোঁ তেতিয়াহ'লে আমি এই ভাইৰাছৰ পৰা আমি মুক্ত বুলি ক'ব পৰা যাব গতিকে সেইকাৰণে আমি গৰম পানী সদায় আমাৰ মুখত লৈ পানীটো লৈ আমি কুলকুলাব লাগে আৰু সদায় গৰম পানী খাব লাগে যিসকল ব্যক্তি এই ৰোগত আক্ৰান্ত হৈছে দ্বিতীয়তে ব্যক্তিজন ডক্তৰৰ ওচৰত যাব লাগে ডক্তৰ দিয়া পৰামৰ্শ অনুসৰি তেখেতে ঔষধ গ্ৰহণ কৰিব লাগে আৰু তেখেতৰ পৰিয়ালৰ পৰা একাষৰীয়াকৈ থাকিব লাগে যিহেতু এই ৰোগ বিয়পা ৰোগ গতিকে নিজৰ লগতে পৰিয়ালকো ছেফ ৰখাটো প্ৰয়োজনীয় আৰু ভয় কৰিব নালাগে যিহেতু এই ৰোগত আক্ৰান্ত হোৱা সকলো ব্যক্তিৰ মৃত্যু নহয় গতিকে আক্ৰান্ত হ'লেও এই ভাইৰাছত আক্ৰান্ত হ'লেও ভয় কৰিব নালাগে নিজৰ মনত দুৰ্বল কৰিব নালাগে মনটো ষ্ট্ৰং কৰিব লাগে আৰু যিহেতু এই ভাইৰাছ মানুহৰ দেহত 14 দিন থাকে এই 14 দিন ধৈৰ্য ধৰিব লাগে আৰু নিয়মবিলাক পালন কৰিব লাগে যিবিলাক নিয়ম আছে এই আটাইবোৰ নিয়ম পালন কৰিব লাগে গৰম পানী খোৱা মুখত মাস্ক লগোৱা হাত পৰিষ্কাৰ কৰা এইবিলাক আটাইবোৰ নিয়ম পালন কৰিব লাগে ইয়াৰ পাছতে 3 নম্বৰ ষ্টেপটো কৈছোঁ 3 নম্বৰ ষ্টেপটো হৈছে এইটো মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ এইটো প্ৰয়োগ কৰি চাব লাগে মই ভাবোঁ এইটো প্ৰয়োগ কৰিলে ভাল হ'ব যিহেতু কৰোনা ভাইৰাছটো 30 ডিগ্ৰী চেলচিয়াছ উচ্চ চাপত কৰোনা ভাইৰাছটো জীয়াই নাথাকে তথ্য অনুসৰি গতিকে মই ভাবিছোঁ যদি এই ৰোগত আক্ৰান্ত হোৱা ব্যক্তিয়ে আমাৰ শৰীৰত যদি আমাৰ দেহাত যদি উত্তাপ সৃষ্টি কৰিব পাৰে আমাৰ গৰম সৃষ্টি কৰিব পাৰে তেতিয়াহ'লে আমাৰ দেহৰ পৰা ভাইৰাছটো আঁতৰি যাব বুলি মই ভাবিছোঁ এই ক্ষেত্ৰত আমি কি কৰিবলৈ যিমান পাৰে আমি কম্বল লেপ ইত্যাদি আমাৰ শৰীৰত ল'ব লাগে যিজন ব্যক্তি আক্ৰান্ত হৈছে এই ভাইৰাছৰ দ্বাৰা সেইজন ব্যক্তিয়ে আমাৰ দেহত লেপ বা কম্বল ইত্যাদি আমাৰ গাত ল'ব লাগে আৰু গাটো
এইকাৰণে ল'ব লাগে যিমান যেতিয়ালৈকে আমাৰ শৰীৰটো আমাৰ গৰম নহয়, যেতিয়ালৈকে আমাৰ শৰীৰটো গৰম নহয় তেতিয়ালৈকে আমি লেপ কম্বল ইত্যাদি আমাৰ গাত মেৰিয়াই ল'ব লাগে। যিহেতু 30 ডিগ্ৰী চেলচিয়াছৰ ওপৰত আমাৰ এই ভাইৰাছটো জীয়াই নাথাকে। গতিকে আমি যদি দেহাটো যদি আমি উত্তাপ কৰিব পাৰোঁ, গৰম কৰিব পাৰোঁ, তেনেহ'লে আমি এই ৰোগৰ পৰাও আমি হাত সাৰিম বুলি ক'ব পৰা যাব। গতিকে আপোনালোকে এইবোৰ নিয়ম পালন কৰক, নিজৰ লগতে আনকো এইখিনি কথা জনাওক, লগতে আনকো সজাগ কৰক। আপোনালোক সজাগ হওক, এইটো এটা সাধাৰণ কথা নহয়, এইটো সাধাৰণ কথা নহয়। গতিকে এইটো এটা মহামাৰী ৰূপ হিচাপে দেখা দিছে। গতিকে আপোনালোকে সজাগ হওক, আনকো সজাগ কৰক আৰু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহ্বান কৰা যিটো জনতা কাৰ্ফিউ, এইটো আপোনালোক সকলোৱে মানি চলক। দেওবাৰ অহাৰ 22 মাৰ্চ তথা দেওবাৰ দিনাখন আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহ্বান কৰা জনতা কাৰ্ফিউ ৰাতিপুৱা 7 বজাৰ পৰা গধূলি 9 বজালৈকে আপোনালোক ক'তো নাযাব, ঘৰৰ ভিতৰত সোমাই থাকক আৰু খুব জৰুৰী কামতেহে আপোনালোক বাহিৰত যাওক। আৰু যদি আপোনালোকৰ জৰুৰী কাম নাই তেনেহ'লে আপোনালোকে ঘৰৰ ভিতৰতে সোমাই থাকক আৰু জনতা কাৰ্ফিউ এইটো আপোনালোকে মানি চলক। যিহেতু এইটোৰ পৰা আমি এই কৰোণা ভাইৰাছৰ পৰা মুক্ত হ'ব পাৰিম বুলি আমি আশা কৰিব পাৰি। গতিকে মই আহ্বান জনাইছোঁ সকলোকে, আপোনালোক সকলোৱে এই নিয়মবিলাক আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই আহ্বান আপোনালোকে মানি চলক আৰু নিজৰ লগতে আনকো ওচৰ চুবুৰীয়া কাষৰ সকলোকে জনাই দিয়ক আৰু মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক, ইমানে শ্বেয়াৰ কৰক যাতে সকলো ব্যক্তিয়ে এই ভিডিঅ'টোৰ যোগেদি উপকৃত হ'ব পাৰে আৰু যিসকল ব্যক্তি বৰ্তমান সময়লৈকে কৰোণা ভাইৰাছৰ আতংক সম্পৰ্কে জ্ঞান নাই তথা কৰোণা ভাইৰাছৰ সম্পৰ্কে সজাগতা নহয়, সেইসকল ব্যক্তিয়ে যাতে সজাগতা হয় তেখেতসকলক জনাবৰ কাৰণে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু নিজেও সজাগ হওক, আনকো সজাগ কৰক আৰু আপোনালোক সজাগ হ'লে এই মহামাৰী ৰোগৰ পৰা আমি সকলোৱে মুক্ত হ'ব পাৰিম বুলি মই আশাবাদী, মোৰ লগতে সমগ্ৰ বিশ্বই আশাবাদী। গতিকে আপোনালোকে এই নিয়মবিলাক মানি চলক আৰু সজাগ হওক। আপোনালোকৰ এই সজাগতাই সমগ্ৰ বিশ্বকে এক সুন্দৰ জীৱন দিব বুলি ভাবোঁ। গতিকে আপোনালোক এইখিনি কৰক, সজাগতা হওক, নিজৰ লগতে আনৰ পৰিয়ালকো সজাগ কৰক, সকলোকে সজাগ কৰক। আজিলৈ মই আহিলোঁ, বাই, ধন্যবাদ।